নমস্কাৰ। এই মুহূৰ্তত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ, সংৰক্ষণ নীতিৰ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো প্ৰতিবাদকাৰীসকলে দেশৰ শিক্ষানুষ্ঠানত নামভৰ্তি আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত জাতিভিত্তিক সংৰক্ষণ বিলুপ্ত কৰিবলৈ দাবী জনাইছে। পুনৰ দিল্লীৰ যন্তৰ মন্তৰত আৰম্ভ হৈছে প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ সংৰক্ষণ নীতিৰ বিৰুদ্ধে শুকুৰবাৰে যন্তৰ মন্তৰত সমবেত হয় প্ৰতিবাদকাৰী। অভিযোগ অনুসৰি এই কাৰ্যসূচীৰ বাবে আৰক্ষীৰ অনুমতি নথকাৰ পিছতো প্ৰতিবাদকাৰীসকলে সমবেত হয়। খবৰ অনুসৰি দিল্লী আৰক্ষী আৰু ৰেপিড একশ্যন ফৰ্চে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে। এই কাৰ্যসূচী মূলতঃ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছিল। এই প্ৰমোচনৰ পৰিপ্ৰেক্ষিতত এই দিনটোৰ বাবে সমাৱেশৰ আহ্বান কৰা হৈছিল। যদিও দিল্লী আৰক্ষীয়ে কৈছিল যে যন্তৰ মন্তৰত কোনো ধৰণৰ সমাৱেশ বা বিক্ষোভৰ অনুমতি নাই। পিছত আৰক্ষী প্ৰশাসনে ৰামলমিয়া ময়দানত সন্ধিয়া 4 বজালৈ সৰ্বাধিক 500 লোকৰ উপস্থিতিৰে শান্তিপূৰ্ণ কাৰ্যসূচীৰ অনুমতি দিয়ে। প্ৰতিবাদকাৰীসকলে দেশৰ শিক্ষানুষ্ঠানত নামভৰ্তি আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত জাতিভিত্তিক সংৰক্ষণ বিলুপ্ত কৰিবলৈ দাবী জনায়। ইয়াৰ পৰিৱৰ্তে কেৱল যোগ্যতা আৰু অৰ্থনৈতিক যোগ্যতাকহে অগ্ৰাধিকাৰ দিয়া উচিত। এক জাতি এক পৰিচয় নীতি মানি চলি জাতি ব্যৱস্থা বিলুপ্ত কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে জনায়। কেৱল দৰিদ্ৰ বিশেষ বাবে সক্ষম বা শ্বহীদ পৰিয়ালৰ সন্তানৰ বাবে বিশেষ চৰকাৰী সাহায্য থকা উচিত। দিবলৈছো আন এটা খবৰ। বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ'ব। অসম নাগৰিক সন্মিলনৰ এই মন্তব্য। অসমৰ বানপানী সমস্যাক কেৱল প্ৰাকৃতিক দুৰ্যোগ হিচাপে নলৈ জলবায়ু পৰিৱৰ্তন, নদীৰ স্বাভাৱিক গতিৰ পৰিৱৰ্তন আৰু উন্নয়নৰ বৰ্তমান আৰ্হিৰ সৈতে ইয়াক সম্পৰ্কিত কৰি চাব লাগিব বুলি মত প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। এক বিবৃতি হীৰেন গোহাঁই, হৰে কৃষ্ণ ডেকা, অজিত কুমাৰ বৰবুয়া আৰু শান্ত কুমাৰে কয় যে 1990 চনৰ ভৰকুইপৰ পিছত অসমৰ বহু নদীৰ চৰিত্ৰ আৰু গতিপথৰ পৰিৱৰ্তন ঘটিছিল। ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ যোৱাৰ পিছত বান নিয়ন্ত্ৰণৰ বাবে নদীত মাথাউৰি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। ইয়াৰ লগতে কাজিৰঙাৰ ইকো চেনচিটিভ জনক লৈ চলি থকা বিতৰ্কৰ ক্ষেত্ৰতো সংগঠনটোৱে কঠোৰ স্থিতি প্ৰকাশ কৰিছে। বিল, প্লাৱনভূমি আৰু অৰণ্য সংৰক্ষণ নকৰিলে অসমৰ পৰিৱেশ আৰু জীৱ বৈচিত্ৰ্য গভীৰ ক্ষতিৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰিছে সন্মিলন। ইকো চিষ্টেম জন হ্ৰাস কৰাৰ বিৰোধিতা কৰে। অৱশ্যে এই অঞ্চলত বসবাস কৰা মানুহৰ স্বাভাৱিক জীৱনযাত্ৰা যাতে অযথা ব্যাহত নহয় তাৰ প্ৰতিও প্ৰশাসনে মনোযোগ দিব লাগে বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। সন্মিলনৰ ভাষ্যত অসমৰ বানপানী আৰু পৰিৱেশ সংকট এতিয়াও কেৱল উন্নয়ন বা প্ৰশাসনৰ বিষয় নহয়, ই অসমৰ ভূখণ্ডৰ অস্তিত্বৰ সৈতে জড়িত এক মৌলিক প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মাক লৈ RSSৰ স্থিতিক লৈ বিতৰ্ক, হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী। আলফা স্বাধীনক সমৰ্থন জনোৱাৰ অভিযোগ আৰু সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অনশন কৰি থকা RSSৰ স্বয়ংসেৱক হিতেশ্বৰ চক্ৰৱৰ্তীয়ে RSSৰ নেতৃত্বৰ শেহতীয়া স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। চক্ৰৱৰ্তীৰ দাবী অনুসৰি হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সমৰ্থন কৰা বুলি অভিযোগ উঠাৰ পিছতে RSSৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক সকিয়াই নিদি কোনো বিবৃতি দিয়া নহ'ল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন বা NSAৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা নিজকে RSSৰ স্বয়ংসেৱক বুলি দাবী কৰা চক্ৰৱৰ্তীকহে সংঘৰ তৰফৰ পৰা সকিয়াই দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰিছে। RSSৰ নেতৃত্বই হিতেশ্বৰ চক্ৰৱৰ্তীক সংগঠনটোৰ পৰা অব্যাহতি দিয়া হ'ব বুলি দাবী কৰাৰ বিপৰীতে চক্ৰৱৰ্তীয়ে এই দাবী নস্যাৎ কৰিছে। তেওঁ নিজকে এতিয়াও RSSৰ স্বয়ংসেৱক বুলি দাবী কৰাৰ লগতে সংগঠনৰ দায়িত্বৰ পৰাই নিজে অব্যাহতি লোৱা বুলি কৈছে। RSSৰ আদৰ্শৰ পৰিপন্থী আলফা স্বাধীনক সমৰ্থন কৰা বুলি অভিযোগ উঠা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে নিজকে দায়িত্বৰ পৰা আঁতৰাই দিয়া বুলি RSSৰ নেতাই মিছা কথা কৈছে বুলি চক্ৰৱৰ্তীয়ে অভিযোগ কৰিছে। চক্ৰৱৰ্তীয়ে আৰু দাবী কৰে যে সৌ সিদিনালৈ তেওঁৰ RSSৰ স্বয়ংসেৱক হিচাপে সংঘৰ বিভিন্ন অনুষ্ঠানত উপস্থিত আছিল আৰু বিভিন্ন কাৰ্যসূচীত তেওঁক আমন্ত্ৰণো জনোৱা হৈছিল। ভাৰত মাতা কেৱল RSSৰ প্ৰতীক নহয়, দেশৰ প্ৰতিগৰাকী নাগৰিকৰ অন্তৰত ভাৰত মাতাৰ স্থান আছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰেশ বৰুৱাৰ সমৰ্থনসূচক মন্তব্য কৰাৰ অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই হিতেশ্বৰ চক্ৰৱৰ্তীয়ে অনশন আৰম্ভ কৰিছে। দেওবাৰে পুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্যসূচী অহা 30 আগষ্টলৈ চলাই নিয়াৰ কথা তেওঁ ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে। দিবলৈছো পিছৰটো খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি, নগৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফেচবুকযোগে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত শুকুৰবাৰে নগাঁও জিলাৰ জুৰিয়াৰ এজন লোকক অসম আৰক্ষীয়ে আটক কৰা লোকজনক মুবাৰক আলী বুলি চিনাক্ত কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি মুবাৰক আলী কেৰালাৰ পৰা ৰেলেৰে আহি জুৰিয়াৰ থানাত উপস্থিত হয়। ইয়াৰ পূৰ্বে তেওঁৰ ঘৰত এটা অনুসন্ধান চলাইছিল তদন্তকাৰী আৰক্ষীৰ এটা দলে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে মুবাৰক আলীৰ সন্ধান আৰম্ভ কৰিছিল। আৰক্ষীয়ে অভিযোগ কৰা মতে মুবাৰক আলীৰ সৈতে জড়িত এটা ফেচবুক একাউণ্টৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি এটা পোষ্ট কৰা হৈছিল। অভিযোগ অনুসৰি ধনৰ বিনিময়ত হত্যাকাণ্ড সংঘটিত কৰাৰ ইংগিত সেই পোষ্টত দিয়া হৈছিল। অৱশ্যে মুবাৰক আলীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰে যে উক্ত পোষ্টটোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই, আনকি তেওঁ পোষ্টটো নিজে কৰা নাই বুলি আৰু ইয়াৰ বিষয়বস্তু পঢ়া নাই বুলি তেওঁ কয়। তেওঁ কোনো অজ্ঞাত লোকে ইচ্ছাকৃতভাৱে এই ঘটনাত ফচাই দিয়া বুলি অভিযোগ কৰিছে মুবাৰক আলীয়ে। মুবাৰক আলীয়ে তেওঁক মিছাকৈ অভিযুক্ত কৰা হৈছে আৰু তেওঁৰ বিষয়ে ভুল বিভ্ৰান্তিকৰ খবৰ প্ৰচাৰ কৰা হৈছে বুলি তেওঁ দাবী কৰিছে। বৰ্তমান আৰক্ষীয়ে অভিযোগ ফেচবুক একাউণ্টটো ভাবুকিমূলক পোষ্টটোৰ উৎস আৰু ঘটনাটোৰ সৈতে মুবাৰক আলীৰ প্ৰকৃত সম্পৰ্কৰ বিষয়ে তদন্ত চলাই আছে। এই পোষ্টটোৰ আঁৰত আন কোনো লোক জড়িত আছেনে নেকি সেয়াও আৰক্ষীয়ে অনুসন্ধান কৰি আছে। ঘটনাটোৰ তদন্ত আগবঢ়াৰ লগে লগে এই সন্দৰ্ভত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসম মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক। আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি। অসম মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ এই বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত উপস্থিত থাকিব অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাত মিলিত হ'ব। শ্বিলঙত চলি থকা খাচী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদৰ মাজতে অসমত পঞ্জীয়নভুক্ত বাহন আৰু অসমৰ পৰা যোৱা পৰ্যটকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে দুয়ো ৰাজ্যৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। 19 আগষ্টত শ্বিলঙত অনুষ্ঠিত প্ৰতিবাদৰ সময়ত একাংশ মুখ ডকা দুৰ্বৃত্তই অসমৰ পৰ্যটক কঢ়িয়া বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। এই ঘটনাত কেইবাখনো বাহন ভাঙি পেলোৱা হয়। বাহন খিৰিকী আৰু সন্মুখৰ কাচ ক্ষতিগ্ৰস্ত কৰাৰ লগতে একাংশ পৰ্যটক আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পাছত অসম মেঘালয় সংযোগী গুৰুত্বপূৰ্ণ প্ৰৱেশ পথ যোৰাবাটতো প্ৰতিবাদ আৰম্ভ হয়। যোৰাবাটত মেঘালয় পঞ্জীয়নভুক্ত বাহন ৰখাই উভতাই পঠিওৱা হয়। শ্বিলঙত ঘটনাত ক্ষতিগ্ৰস্ত বাহনৰ ক্ষতিপূৰণ আৰু ঘটনাটোৰ বাবে ক্ষমা বিচৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ যোৰাবাটত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয়। ইফালে শ্বিলঙৰ ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতে খাচী ষ্টুডেণ্ট ইউনিয়নৰ 3জন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। এই পৰিস্থিতিৰ মাজতে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাই সকলো পক্ষকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ কোনো ঘটনাই যাতে অসম আৰু মেঘালয়ৰ মাজত বহুদিনীয়া সম্পৰ্কত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে জনসাধাৰণত সংযমী হ'বলৈ আহ্বান জনাইছে। আজি অনুষ্ঠিত হ'বলগীয়া বৈঠকত দুয়ো ৰাজ্যৰ মাজৰ উত্তেজনা কমোৱা, পৰিস্থিতি স্বাভাৱিক কৰা আৰু ভৱিষ্যতে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় সেই বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে। দুয়ো পক্ষই আলোচনাৰ জৰিয়তে সমস্যাৰ শান্তিপূৰ্ণ সমাধান উলিওৱাৰ ওপৰত গুৰুত্ব দিব। ইয়াই আছিল আজিৰ এই খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা